ইয়াতে দেখিছে যে এই যে চুপাৰী চিণ্ডিকেটটো চুপাৰী সম্পূৰ্ণৰূপে এই চুপাৰী চিণ্ডিকেটটো বাৰ্মিজ চুপাৰী চিণ্ডিকেটটো এই আমগুৰি নগৰৰ মাজে আমগুৰি হালুৱাটিং গেটৰ পৰা আমগুৰি নগৰৰ মাজেৰে জাজিলৈকে এই চব কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে। এই অকল কেৱল চিণ্ডিকেটটো চুপাৰী চিণ্ডিকেটটোৱে নহয়, চুপাৰীৰ লগত এই গাড়ীত তেওঁলোকে আফিঙো নিয়া দেখা পোৱা আমি ইতিমধ্যে আমাৰ মাজত আহি তথ্য কৰিছে। আফিং নিছে, বাৰ্মিজ তেওঁলোকে চিগাৰেটটো সৰবৰাহ কৰে আৰু শেহতীয়াকৈ আমি গম পাইছোঁ যে সোণৰ ব্যৱসায় চলে এই আমগুৰি নগৰ কৰিডৰটোৰ মাজেদি। আচলতে সম্পূৰ্ণৰূপে এই কাৰবাৰবিলাক যিখন বিজেপি চৰকাৰে কৈ থাকে যে তেওঁলোকৰ দিনত দুৰ্নীতি নিকা হৈছে, তেওঁলোকৰ দিনত দুৰ্নীতি বন্ধ হৈছে, চিণ্ডিকেট বন্ধ হৈছে, বিজেপিৰ কোনো নেতা পালি নেতাই চিণ্ডিকেট চলোৱা নাই, এনেকুৱা যি কথাবিলাক কৈ থাকে। কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণৰূপে বিজেপি চৰকাৰখনেহে কিন্তু গোটেই চিণ্ডিকেট ৰাজটো চলাই আছে। আমাৰ কোনোবা এজনে যে কৈ থাকে যে তেওঁলোকৰ আমাৰ এই চিনেমা বনাই যে কিবা CD মাষ্টৰ আমাৰ এজন কৃষ্ণ নামটো পবিত্ৰ মাৰ্ঘেৰিটাই কৈ থাকে যে তেওঁলোকৰ দিনত কোনো চিণ্ডিকেট হোৱাই নাই। আমি তথ্য সহকাৰে আজি এই চিণ্ডিকেট যে চলি আছে তথ্য সহকাৰে আজি আমি দিবলৈ আগবাঢ়িছোঁ। প্ৰথম কথাটো হ'ল যে আপোনালোকে দেখিছিলে সংবাদ মাধ্যমতো ওলাইছিলে যে 2022 চনৰ 17 নৱেম্বৰত আমগুৰি হালুৱাটিং থানাত দুখনকৈ চুপাৰী ভৰ্তি ট্ৰাক হালুৱাটিং আৰক্ষীয়ে জব্দ কৰিছিল 22 চনৰ 17 নৱেম্বৰত। আৰু দুখন ট্ৰাক জব্দ কৰিছিল, যিহেতু এখন আছিলে 05 AL 4737 আৰু এখন আছিলে HP 38 G8397 নম্বৰ দুখন ট্ৰাক হালুৱাটিং আৰক্ষীয়ে জব্দ কৰিছিল। তাৰপিছত কিন্তু 5জনকৈ তাত ব্যক্তিও গ্ৰেপ্তাৰ কৰিছিল। আচলতে এই যে তাৰ আংগু পাংগু এই চুপাৰী গাড়ীবিলাকত অহা হেণ্ডিমেন ড্ৰাইভাৰ এওঁবিলাকক মানে গ্ৰেপ্তাৰ কৰি পেলাই এই প্ৰশাসন যন্ত্ৰটোৱে বাবা ল'বলৈ বিচাৰে। এই চক্ৰটোৰ লগত কোন জড়িত হৈ আছে, এই চক্ৰটো কেনেকৈ চলিছে, এই বস্তুবিলাক ক'ৰ পৰা আহে, এই বিষয়টো কিন্তু উলিয়াবলৈ নিবিচাৰে। কাৰণ উলিয়াবলৈ বিচাৰিলে সেই যিজন প্ৰশাসনিক বিষয়াই সেই বিষয়টো উলিয়াবলৈ বিচাৰিব, তেওঁ হয়তো ইয়াৰ পৰা গৈ ক'ত ট্ৰেন্সফাৰ হৈ থাকিব লাগিব এইটো কোনো কথা নাই, মানে বহুত দূৰত ট্ৰেন্সফাৰ হৈ যাব পাৰে। কাৰণ ইয়াৰ লগত বিজেপি চৰকাৰৰ ডাঙৰ নেতা জড়িত হৈ আছে। আৰু এটা কথা হ'ল যে তাৰ পৰা দেখা গৈছে যে HP 38 G8397 বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাকখন কিন্তু হালুৱাটিং থানাৰ পৰাই ৰহস্যজনকভাৱে অন্তৰ্ধান হ'ল। এই ট্ৰাকখন কেনেকৈ হালুৱাটিং থানাৰ এৰিলে, কি কাৰণত এৰি দিব লগা হ'ল, এই বিষয়টো কিন্তু এতিয়াও ৰহস্যজনক হৈ আছে। আৰু দ্বিতীয়খন ট্ৰাক ইতিমধ্যে 05 AL 4737 এখন ট্ৰাক এতিয়াও হালুৱাটিং আৰক্ষী থানাত আবদ্ধ হৈ আছে। গতিকেলৈ এই যে এইটো সম্পূৰ্ণ তথ্য আপোনালোকে পাইছে, সামাজিক মাধ্যমত ওলাই গৈছে, সংবাদ মাধ্যমত ওলাই গৈছে যে আমগুৰি নগৰৰ এই যে কৰিডৰ, এই যে চুপাৰী সৰবৰাহৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে। আৰু এই চুপাৰী সৰবৰাহৰ গাড়ীতে এই যে আফিং, ড্ৰাগছ, অৰুণাচলী সুৰা লগতে গ'ল, এনেকুৱা ধৰণৰ এই অবৈধ কাৰবাৰবিলাক চলি আছে। সম্পূৰ্ণৰূপে তথ্য সহকাৰে আপোনালোকে পাইছে। আৰু প্ৰথম কথাটো হ'ল যে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই যে হালুৱাটিঙৰ এই যে চুপাৰী যিবিলাক কাৰবাৰ, এই কাৰবাৰবিলাক সম্পূৰ্ণৰূপে বাৰ্মাৰ পৰা নাগালেণ্ড কহিমা হৈ পেলাই নাগালেণ্ডৰ তুলিৰ 10 মাইলত এই যিবোৰ চুপাৰী আহে, তুলিৰ 10 মাইলত 6চকীয়া বাহনত এই সম্পূৰ্ণৰূপে চুপাৰীবিলাক আহে। এই চুপাৰীবিলাক আহি পেলাই তুলিৰ 10 মাইলত আহি পেলাই 14চকীয়া বাহনত এই 6চকীয়া বাহনৰ পৰা আনলোড হয়। 14চকীয়া বাহনত আনলোড হয় তুলিৰ 10 মাইলত। আৰু গোটেই কথা হ'ল যে এই যিটো নাগালেণ্ডৰ এই মাজৰ এছোৱা এটা মধ্যভোগী পাৰ্টীয়ে তেওঁলোকক মেনেজ কৰি পেলাই সেইখিনি কাম কৰে। তাৰপিছত আহিলে আমাৰ নাগালেণ্ড গেটৰ পৰা জাজিলৈ কেনেকৈ পাৰ হ'ব। নাগালেণ্ড গেটৰ পৰা জাজিলৈ পাৰ হ'বলৈ হ'লে আমগুৰি আৰু হালুৱাটিঙৰ মধ্যভোগী পাৰ্টীক 2 লাখকৈ টকা এখন গাড়ীয়ে দিব লগা হয়। এখন গাড়ীয়ে দিছে। আৰু এই মধ্যভোগী পাৰ্টীটোৱে নাগালেণ্ড গেটৰ পৰা জাজিলৈ ইতিমধ্যে চুপাৰী ভৰ্তি ট্ৰাকবিলাক উলিয়াই দিয়ে। আৰু এই যে জাজিত যেতিয়া তেওঁলোকে হাইৱেত উঠি যায়, হাইৱেত উঠাৰ পিছত তেওঁলোকক ইতিমধ্যে GSTৰ কাগজ, সেই চুপাৰী ভৰ্তি ট্ৰাকবিলাকক GSTৰ কাগজ তুলি 10 মাইলতে প্ৰদান কৰা হয়। আৰু এই GSTৰ কাগজবিলাক তৈয়াৰ হয় গৌৰীসাগৰ, শিৱসাগৰ আৰু যোৰহাট। আচলতে যোৰহাট, গৌৰীসাগৰ, শিৱসাগৰ কোন এজন ব্যক্তি কাৰ হেৰিয়াত মানে এই GST এই কাগজপত্ৰবিলাক আচলতে এই চুপাৰী ভৰ্তি ট্ৰাকবিলাকক দিয়া হয়। গোটেই কাৰবাৰবিলাক এইখিনি কাৰবাৰ জাতীয়ক বিশেষকৈ আমগুৰি, হালুৱাটিং এই যিটো মধ্যভোগী পাৰ্টী আছে, এই মধ্যভোগী পাৰ্টীটোৱে তেওঁলোকক GSTৰ কাগজপত্ৰ দিয়াৰ ব্যৱস্থা কৰে। আৰু
দ্বিতীয় কথাটো হ'ল যে যেতিয়ালৈকে এই গাড়ীবিলাক ইয়াত এই গাড়ীবিলাক এইচত কোনোবাই ধৰিব নেকি এইটো এটা কথা আছে। এই গাড়ীবিলাক যেতিয়া ধৰিব বুলি গম পায় সেই তুলিৰ 10 মাইলতে এই চুপাৰী ভৰ্তি গাড়ীবিলাকক ইতিমধ্যে বৰ্তমান সময়ত তেওঁলোকক দি আছে কাঠৰ যিটো মানে টিপি, কাঠ কঢ়িওৱাৰ যিটো টিপি, ভেনাপাত কঢ়িওৱাৰ যিটো টিপি, এই টিপি প্ৰদান কৰি আছে। আৰু এই টিপি কেৱল মাত্ৰ এই জাজিলৈকে পাৰ হ'বৰ কাৰণে এই টিপি ব্যৱহাৰ হয়। জাজিত যেতিয়া আমি চুপাৰী ভৰ্তি ট্ৰাকখন তাত উঠি যায় তাৰ পৰা কিন্তু কোনো টিপিৰ প্ৰয়োজন যিহেতু নহয়, এই চোৱা পাৰ কৰিবৰ বাবে এই টিপি ভেনাপাত আৰু কাঠৰ টিপি ইতিমধ্যে ব্যৱহাৰ কৰিছে বুলি আমি জানিবলৈ পাইছোঁ। আৰু এই 2 লাখ টকা এই যে মধ্যভোগী আমগুৰি তিয়ক আৰু এই যে আমাৰ হালুৱাটিঙৰ এই মধ্যভোগী পাৰ্টিটোৱে 2 লাখ টকা লৈ তেওঁলোকক টিপি প্ৰদান কৰে। আৰু বিশেষকৈ আমি জ্ঞাত হৈছোঁ যে তিয়কৰ জনৈক শইকীয়া উপাধিৰ এজন ব্যক্তি, শইকীয়া উপাধিৰ এজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে এই GSTৰ কাগজ পত্ৰবিলাক ব্যৱস্থা কৰে। আৰু গোটেই এই ব্ৰাহ্মী চুপাৰীৰ কাৰবাৰবিলাক চলাই আছে, 3-4টা পাৰ্টিয়ে যে চলাই আছে, সেই পাৰ্টিবিলাকক এই শইকীয়া উপাধিৰ ব্যক্তিজনে সহায় সহযোগ কৰি পইচা দি এই চব পাৰ কৰাই পঠিয়ায়। আৰু আপোনালোকক কৈছোঁ মাৰ্কেটত এটা নাম আছে আচলতে বহুত পপুলাৰ, চুপাৰী চিণ্ডিকেটৰ মাৰ্কেটত এটা নাম বহুত পপুলাৰ, সেই নামটো হৈছে আৰবি বুলি ক'লে চুপাৰীবিলাকৰ যিবিলাক মাফিয়া আছে, মাফিয়াবিলাকৰ হৈ গ'লে যে আৰবি বুলি ক'লে সকলোৱে চিনি পায়। সেই আৰবি কোন গম পায়নে? ৰবিউল ইছলাম। এই ৰবিউল ইছলাম বৰপেটাৰ এজন ৰবিউল ইছলামৰ লগত আছে গুৱাহাটীৰ এজন মাৰোৱাৰী সম্প্ৰদায়ৰ এজন ব্যক্তি, বৰ্তমান সময়ত এই কাৰবাৰ কৰি আছে। ৰবিউল ইছলাম আৰু গুৱাহাটীৰ এই মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে এই গোটেই চুপাৰীটো এতিয়াও বৰ্তমান এই মুহূৰ্ততো কিন্তু এই চোৱা কাঠৰ টিপি বা ভেনাপাতৰ টিপি এনেকুৱা ধৰণৰ এই চব পাৰ কৰাই পেলাই এই ব্যৱসায়টো বৰ্তমান কৰি আছে। আৰু আপোনালোকক কৈছোঁ যে এই যে পইচাবিলাক মৰিগাঁৱৰ এখন আখাড়েৰ প্ৰতিষ্ঠান চুলতান হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, য'ত আপুনি অতি কম খৰচতে কৰিব পাৰিব অস্ত্ৰোপচাৰৰ পৰা প্ৰাথমিক চিকিৎসালৈ। আল্ট্ৰাছাউণ্ড, ECG, ছুগাৰ টেষ্ট, LFT আদিও পৰীক্ষা কৰিব পাৰিব কম খৰচত। তেন্তে পলম কিহৰ? অচিৰেই যোগাযোগ কৰক স্ক্ৰীনত উপলব্ধ ফোন নম্বৰকেইটাত। ফোন নম্বৰকেইটা হৈছে 8822686715 অথবা 9435201000। ঠিকনা দমল ৰোড, মৈধালী পথাৰ, মৰিগাঁও, অসম।